নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মণিবৌ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ পৰিয়ালত কোন কোন আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মণিবৌৰ প্ৰকৃত নাম হৈছে পাপৰি বৰা তেওঁৰ ঘৰ নগাঁও পহুকটাত তেওঁ পৰিয়ালত মাক দেউতাক ককায়েক নবৌয়েক আৰু দুটা ভতিজা আছে তেওঁৰ দেউতাকৰ নাম গোলোক চন্দ্ৰ বৰা আৰু মাকৰ নাম অঞ্জনা বৰা তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে তেওঁৰ জন্মৰ তাৰিখ হৈছে 14 ফেব্ৰুৱাৰী বন্ধু বান্ধৱীসকল পাপৰি বৰাই বাবাটো বৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে তেওঁৰ স্বামীৰ ঘৰ হৈছে লখিমপুৰৰ নাওবৈচাত পাপৰি বৰাই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন কৰাৰ আগতে প্ৰায় 7 বছৰমান নাটকত অভিনয় কৰিছিল তাৰ পাছত তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মণিবৌৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি মণিবৌৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব